হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেললৈ কোনোবাই স্বাগতম জনাইছোঁ। কাপোৰ কেইটামান আছিলে, কাপোৰ কেইটামান ধুই মেলি আজৰি হৈ আহিলোঁ আৰু ভাত খালোঁ। এতিয়া ভাত খাই পেলাই ভাবিছোঁ এতিয়া পঢ়োঁ। এতিয়া বাজিছে 10টা, আজৰি হৈ আহিছোঁ। আৰু আজি মই এখন কিতাপৰ পৰা কনচিকুৱেণ্ট যিখিনি ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট হয় সেইখিনি টুকিছোঁ এখন কিতাপৰ পৰা, আৰু এইখনৰ পৰা লুচেণ্টৰখনৰ পৰা এই দুখনৰ পৰাই মই নোটখিনি বনাই লওঁ পলিটিকেলৰ কাৰণে, যিখিনি ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট এক্ট হয়, আৰু এইখিনি আজি মুখস্থ কৰিম। যিখন এখন লুচেণ্ট আৰু যিখন NCERTৰ তৰুণ গোৱেলৰ কিতাপখনৰ পৰা দুইখন কিতাপৰ পৰা নোটখিনি বনালোঁ। যিখিনি এমেণ্ডমেণ্ট এক্ট ইম্পৰ্টেণ্ট হয়, গোটেইখিনি মই পঢ়া নাই, যিখিনি ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট এক্ট হয় সেইখিনি মই লিখি ল'লোঁ। তাৰপিছত আৰু মুখস্থ কৰিম, প্ৰথম নোটখিনি বনাই লওঁ। নিজে বুজিব পৰাকৈহে নোটছখিনি বনোৱা হৈছে, আখৰবোৰক একদম একেবাৰে ইগন'ৰ কৰক। মানে নিজে যিখিনি বুজি পাইছোঁ সেইখিনি কৰি গৈছোঁ নোটখিনি, আৰু মুখস্থ কৰিম। ইমানখিনিয়ে কৰিলোঁ। আজি পলিটিকেলৰ যিখিনি আছিলে লিখিলোঁ, সেইখিনি আজি এতিয়া বৰ্তমান মুখস্থ কৰিবলৈ আছে। মুখস্থ কৰাৰ পিছত আজি আপোনালোকক ইম্পৰ্টেণ্ট নোট কেইটামান দিম, আৰু সেইখন কিতাপৰ পৰা বহুতখিনি আপোনালোকে ধুনীয়াকৈ কনচেপ্ট ৱাইজ বুজি পাব, আৰু আপোনালোকেও নিজে নোট বনাই ল'ব পাৰিব। মই দি দিম বাৰু সেইখিনি আজি। মোৰ এই কিতাপখনত NCERT বেছ কিতাপখনতো ইণ্ডিয়ান পলিটিৰ কি আছে মই আজি আপোনালোকক ভিডিঅ' কৰি দিম। অকণমান ইম্পৰ্টেণ্টখিনি দিম, গোটেইখিনিতো কৰিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই সেইখিনি দি দিম আজি আপোনালোকক। প্লেনিং কমিশ্যন, নীতি আয়োগ। নীতি আয়োগৰ চেয়াৰমেন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। CEO হৈছে BVR সুব্ৰমণিয়াম। 1950 চনৰ 15 মাৰ্চত প্ৰতিষ্ঠা কৰা হৈছিল। মই যিটো ৰুমত মোৰ পঢ়া টেবুলখন আছে সেইটো ৰুম খুব আন্ধাৰ হৈ থাকে, সেইকাৰণে লাইটটো দিয়ে পঢ়িব লাগে। ৰাতি পঢ়াৰ দৰে লাগে দেখিবলৈ। দিনতে পঢ়িছিলোঁ মই, আৰু এতিয়া 4টামান বাজিছে। মই মুখস্থ কৰিবলৈ লৈছোঁ, গোটেই কাম চামো থাকে মাজত, মুখস্থ কৰিবলৈ সময় পোৱা নাই। প্ৰথম নোটখিনি বনাই ল'লোঁ, তাৰপিছত মুখস্থ কৰিবলৈ টাইম হোৱাই নাছিলে। তাৰপিছত 4টামান বজাত মই মুখস্থ কৰিবলৈ বহিছোঁ, আৰু লাইটটো দি পঢ়িবলগীয়া হয়। বিশেষকৈ একদম ৰুমটো বহুত আন্ধাৰ হৈ থাকে। দিনতো মই লাইট জ্বলাই পঢ়িবলগীয়া। বিভিন্ন কামত ব্যস্ত হৈ থকাৰ কাৰণে এইকেইদিন ভিডিঅ' দিব পৰা নাই। ভিডিঅ' খুব এদিনৰ মূৰেহে আহি আছে। কিন্তু এইটো ভিডিঅ' মই কালিয়ে ৰেকৰ্ডিং কৰা, কিন্তু আজি এইটো আপলোড কৰি দিম। আপলোড কৰিবলৈ টাইম নোহোৱাৰ দৰে হৈছেগৈ। আৰু এতিয়া ইণ্ডিয়ান পলিটি পাৰ্ট 2 এখন কিতাপৰ কিছুমান ইম্পৰ্টেণ্ট আছে, মই সেইখিনি ভিডিঅ' কৰি দি দিছোঁ। ধৰিব পাৰিছে নাই নাজানো, আখৰবোৰ বহুত সৰু সৰু।
আজি আপোনালোকক মই যিখিনি কিতাপৰ সেইখন কিতাপৰ কেইটামান নোটছ দি দিছোঁ যদি আপোনালোকে বিচাৰে তাৰ পৰাও নোট বনাব পাৰে কিতাপখন যথেষ্টখিনি ভাল তৰুণ গোয়েলৰ হয় আৰু এতিয়া মই লেচন জিকৰ পৰা আজি নেশ্যনেল চিম্বলছৰ নেশ্যনেল ফ্লেগ এইখিনি আজি পঢ়ি লওঁ এইখিনি আছে ষ্টেট এমব্লেম আৰু নেশ্যনেল এন্থেম এইখিনি গোটেইখিনি কোন ক'ত কেতিয়া হৈছিল এইখিনি আজি পঢ়ি কমপ্লিট কৰি লওঁ তেন্তে আজিলৈ আহিছোঁ বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ